ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ পঞ্চম শ্ৰেণীৰ ভাষা বিষয়ৰ 4 নম্বৰ পাঠ পিঠাৰ মেল নামৰ পদ্ধতি মই অকমান আলোচনা কৰি দিম। পদ্ধতিৰ কবি হৈছে অতুল চন্দ্ৰ হাজৰিকা। পিঠাটো তোমালোকে সকলোৱে চিনি পোৱা, পিঠা সকলোৱে খাইছা। আৰু মেল মানে কি বাৰু? মেল মানে তোমালোকে শুনিছা চাগে মিটিং বুলি কোৱা, মিটিং আছে বা ক'ৰবাত মিটিং হোৱা। মিটিং শব্দটো হৈছে ইংৰাজী শব্দ আৰু তাক অসমীয়াত কোৱা হয় মেল বা সভা। এতিয়া পিঠাৰ মেল মানে কি হৈছে? পিঠাৰ মাজত মানে মিটিং হৈছে, এখন সভা হৈছে, সেইখনৰ কথাকে কবিয়ে বৰ্ণনা কৰিছে। এতিয়া পিঠাই জানো কথা বতৰা পাতিব পাৰে মিটিং হ'বলৈ? এইটো বস্তু কবিয়ে মনতে কল্পনা কৰিছে যে পিঠাৰ মাজত কিবা কিবি কথা বাৰ্তা হৈছে। আৰু কি বিষয়লৈ কথা বাৰ্তা হৈছে জানানে? যে আমাৰ মাজত আজিকালি যিবোৰ থলুৱা বা স্থানীয় পিঠা পনা লাডু ইত্যাদি আছে, এইবোৰৰ আদৰ কমি গৈছে একেবাৰে। কাৰণ পিঠা পনা আমাৰ সকলোৰে ঘৰতে বিহুৰ সময়তহে পোৱা যায়। বিহুৰ সময়ত আমাৰ ঘৰত মা আইতা বা বাইদেউ যিসকল আছে তেওঁলোকে বিভিন্ন ধৰণৰ পিঠা লাডু ইত্যাদি বনায়। কিন্তু গাঁও অঞ্চলত কি হয়, এইবোৰ যিকোনো সময়তে পোৱা যায়। আনহাতে চহৰ অঞ্চলত কি হৈছে আজিকালি, তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীবোৰেতো এইবিলাক খাই ভাল নাপায়। তোমালোকে কি ভাল পোৱা? বিস্কুট, চিপছ, বিভিন্ন ধৰণৰ ৰং বিৰঙৰ মিঠাই এইবোৰ ভাল পোৱা। আৰু তাৰ উপৰিও যিসকল ডাঙৰ মানুহ আছে বা জ্যেষ্ঠসকলেও কি হয় আজিকালি সময়ৰ অভাৱত হওক বা অন্যান্য কিবা কিবি অসুবিধাৰ বাবে এনেকুৱা পিঠা পনা ঘৰত বনোৱাতকৈ বজাৰত সহজতে পোৱা যিবিলাক মিঠাই আছে সেইবিলাককহে বেছি গুৰুত্ব দিবলৈ লৈছে। আৰু ফলত কি হৈছে, এই পিঠাবোৰ যেন পিঠা পনা বা লাডু যিবোৰ আমাৰ স্থানীয় খাদ্য সম্ভাৰ আছে সেইবিলাক যেন আমাৰ মাজৰ পৰা হেৰাই যাবলৈ লৈছে। আৰু এই কথাটো লৈ আমাৰ কবি চিন্তিত হৈছে। আৰু সেই চিন্তাকে তেওঁ এই কবিতাটোৰ মাজত, পিঠাৰ মেল নামৰ কবিতাটোৰ মাজত বৰ্ণনা কৰিছে। এই কবিতাটোত আমি কি পাম? কথোপকথনৰ কেতবোৰ কৌশল শিকিবলৈ পাম। কাৰণ কবিতাটোত কি হৈছে, পিঠাবোৰৰ মাজত মেল হৈছে, অৰ্থাৎ পিঠাবোৰে কথা পাতি আছে। গতিকে পিঠাবোৰেনো কেনেকৈ কথা পাতিছে সেইবোৰৰ পৰা আমি এটা কথোপকথনৰ কৌশল কিছুমান জানিব পাৰিম। লগতে আমাৰ যিবোৰ স্থানীয় পিঠা পনা লাডু এইবোৰৰ নাম জানিব পাৰিম। আৰু তাৰ লগতে আন কিছুমান খাদ্য সম্ভাৰৰ নামো আমি ইয়াৰ পৰাই গম পাম। এতিয়া আহাচোন কবিতাটো আমি এবাৰ আবৃত্তি কৰোঁ, তাৰপিছত তোমালোকেও মোৰ লগতে গাবলৈ চেষ্টা কৰিবা।